সো হেই ভিউৱাৰ্ছ কেনে আছে আপোনালোক সো বন্ধুসকল আজি মই আপোনালোকৰ বাবে কেবিন ফিভাৰ 1 খনৰ সেকেন্ড পাৰ্টটো লৈ নিছো যদিহে আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তাৰে লিংক মই ডেসক্ৰিপচনত দি দিম নহলে আপোনালোকে আই বাটনত পাই যাব তাতে আপোনালোকে ক্লিক কৰি চাই লব পাৰিব এইবাৰ ভিডিওত বহুতে লেট হল কিন্তু এইবাৰ মই আপোনালোকক কথা দিলো যে এইবাৰ আৰু দেৰি নহয় কিন্তু আপোনালোকে মোৰ চেনেলটোক অলপ মৰম দিব লাগিব মোৰ ভিডিওবোৰক শেয়াৰ কৰিব লাগিব তেতিয়াহে মোৰ ভিডিও বনাত আৰু উৎসাহ বাঢ়িব আৰু আপোনালোকৰ বাবে নতুন নতুন ভিডিও আনিব পাৰিম তেন্তে আৰু বেছি সময় নষ্ট নকৰো কাৰণ এইবাৰৰ ভিডিওত বহুতে দেৰি হল সেইবাবে বলক তেন্তে আপোনালোক কোনো সময় নষ্ট নকৰি আজি আমাৰ এক্সপ্লেনেশ্যনটো ষ্টাৰ্ট কৰো সো বন্ধুসকল আপোনালোকে আগৰ ভিডিওটোৰ শেষত দেখিবলৈ পাইছিল যে পলে নিজৰ গাৰ্লফ্ৰেণ্ড অৰ্থাৎ কেৰেনক ভুলতে সেই ইনফেক্টেড পানীখিনি খাবলৈ দিছিল সো ইয়াৰে পিছত সিনটো চেঞ্জ হৈ জেফ আৰু বাৰ্থৰ ওপৰত ফোকাস কৰে যেহেতু আপোনালোকে ফাৰ্ষ্ট পাৰ্টত দেখিবলৈ পাইছিল যে জেফ আৰু বাৰ্থে ওচৰৰে গাঁও এখনত নিজৰ গাড়ীখন ঠিক কৰিবলৈ গেৰেজ বিচাৰি ফুৰিছিল কিন্তু সিহঁতে গোটেই গাঁওখন ঘূৰিও এটা গেৰেজো বিচাৰি নাপালে আনফালে মাৰ্চি যিয়ে গাঁওখনত সহায় বিচাৰিবলৈ যায় কিন্তু তাইও হুদাহাতে কেবিনটোত উভতি আহিব লগা হয় ইয়াত তেওঁলোকে সেই গাঁওখনৰ পৰা কেনেকৈ ওলাব পাৰি তাৰে কথা আলোচনা কৰে ঠিক সেই সময়তে কেৰেনৰ গাটো অসুস্থ হ'বলৈ ধৰে আৰু তাই সিহঁতৰ মাজৰ পৰা আঁতৰি নিজৰ ৰুমত অলপ জিৰণি ল'বলৈ যায় দিন বাগৰি ৰাতি হৈ যায় কিন্তু কেৰেন ৰুমৰ পৰা ওলাই অহাই নাছিল আৰু যাৰ বাবে বাকিবোৰো তাই কিয় ওলাই অহা নাই তাৰ খবৰ ল'বলৈ তাই ৰুমৰ ভিতৰত যায় ৰুমটোৰ ভিতৰত সোমাই তেওঁলোকে আচৰিত দৃশ্য দেখিবলৈ পায় তেওঁলোকে দেখিবলৈ পায় যে কেৰেনৰ শৰীৰটো ফাৰ্ষ্ট পাৰ্টত দেখিবলৈ পোৱা সেই ইনফেক্টেড মানুহজনৰ দৰে ইনফেক্টেড হ'বলৈ ধৰে আৰু তাইৰ শৰীৰটো সেই ইনফেক্টেড মানুহজনৰ দৰে পচিবলৈ ধৰে আৰু এই সকলোবোৰৰ কাৰণ আছিল তাই খোৱা সেই ইনফেক্টেড পানীখিনি বাৰ্থে কেৰেনৰ এই অৱস্থা দেখি পল জেফ আৰু মাৰ্চিক তাইৰ কাষলৈ যাব মানা কৰে কাৰণ বাৰ্থে বিচৰা নাছিল যে কেৰেনৰ কাষলৈ আহি তেওঁলোকেও যাতে ইনফেক্টেড হৈ যাওক সেইবাবে সকলোৱে মিলি ডিসাইড কৰে যে আজি ৰাতি কেৰেনক কেবিনটোৰ বাহিৰত এটা ষ্ট'ৰ ৰুমত ৰাখিব যাতে কোনেও তাইৰ সংস্পৰ্শলৈ আহি ইনফেক্টেড হৈ নাযায় এতিয়া তেওঁলোকে কেৰেনক শুবলৈ দিয়াৰ পিছতে চিনটো চেঞ্জ হৈ নেক্সট ডেট ফোকাস কৰে য'ত আমি দেখো যে তেওঁলোক সকলোৱে সেই কেবিনটোৰ পৰা যোৱাৰ বাবে সাজু হয় আৰু পল আৰু মাৰ্চিয়ে কেৰেনকো ইয়াৰ পৰা লৈ যাবলৈ চেষ্টা কৰে কিন্তু সেই সময়তে কেৰেনে তেজৰ বমি কৰিবলৈ ধৰে যাৰ বাবে বেৰ্থৰ মুখতো সেই তেজৰ চিটিকনি পৰে যাৰ ফলত বাৰ্থো সেই ভাইৰাছটো চিকাৰ হৈ যায় জেফ আৰু পলে এই সকলোবোৰ দৃশ্য দেখি আছিল যাৰ বাবে বাৰ্থক তেওঁলোকে গাড়ীখনৰ পৰা নামিবলৈ কয় কিন্তু বাৰ্থে তেওঁলোক সকলোকে এৰি নিজে অকলে সেই গাড়ীখন লৈ তাৰ পৰা গুচি যায় ইফালে কেৰেনৰ অৱস্থা লাহে লাহে আৰু বেয়া হ'বলৈ ধৰে আৰু মাৰ্চিয়ে তাইৰ চিকিৎসা কৰি থকাৰ সময়ত তাই ভুলতে কেৰেনৰ মুখখন চুই দিয়ে এটা মাৰ্চিও সেই ভাইৰাছটোৰ চিকাৰ হৈ গৈছিল সেই সময়তে জেফে কেৰেন মাৰ্চি আৰু পলক অকলে এৰি সেই কেবিনটোৰ পৰা যাবলৈ ওলায় কাৰণ জেফে বিচৰা নাছিল যে কেৰেনৰ সংস্পৰ্শলৈ আহি সিও ইনফেক্টেড হওক সেইবাবে জেফে তিনিওকে এৰি সেই কেবিনটোৰ পৰা গুচি যায় এতিয়া সেই কেবিনটোত কেৰেন মাৰ্চি আৰু পল আছিল মাৰ্চি আৰু পলে কেৰেনক চোৱা চিতা কৰি ষ্ট'ৰ ৰুমত ৰেষ্ট ল'বলৈ থৈ আহে ইয়াৰ পিছৰ চিনটোত পলে মাৰ্চিক জেফক বিচাৰিম বুলি কৈ সেই কেবিনটোৰ পৰা ওলাই যায় পলে জেফক বিচাৰি গাঁওখনৰ সেই কুঁৱা থকা ঠাইটোত যাই পায় যাক আমি লাষ্ট ভিডিঅ'টোত দেখিছিলোঁ যেতিয়াই পলে জেফক বিচাৰিবলৈ কুঁৱাটোৰ কাষ যাই পায় তেতিয়াই সি কুঁৱাটোৰ ভিতৰত এটা ডেড বডি দেখিবলৈ পায় পলে সেই ডেড বডিটো জেফৰ বুলি ভাবিছিল যেতিয়াই পলে চেক কৰিবলৈ ধৰে তেতিয়া আমি সেই ইনফেক্টেড ব্যক্তিজনৰ ডেড বডিটো দেখিবলৈ পাওঁ যাৰ বাবে এই সকলোবোৰ যেতিয়াই পলে ডেড বডিটো চেক কৰি থাকে সেই সময়তে পল যিটো চিৰিত থিয় হৈ আছিল সেই চিৰিটো হঠাৎ ভাঙি যায় আৰু পল সেই পানীখিনিত পৰি যায় এতিয়া পলো সেই ভাইৰাছটোৰ চিকাৰ হৈ গৈছিল সেই ইনফেক্টেড পানীখিনিত পৰি ইয়াৰ পিছতে চিনটো চেঞ্জ হৈ মাৰ্চিক দেখুওৱা হয় য'ত আমি দেখিবলৈ পাওঁ যে মাৰ্চিৰ শৰীৰটো লাহে লাহে ইনফেক্টেড হ'বলৈ ধৰিছে আৰু ইয়াৰ কাৰণ আপোনালোকে সকলোৱে জানে যেতিয়াই মাৰ্চিয়ে কেবিনটোৰ পৰা বাহিৰত ওলায় তেতিয়া তাৰে এটা বনৰীয়া কুকুৰে তাইৰ ওপৰত আক্ৰমণ কৰে আৰু তাইক কামুৰি মাৰি পেলায় সো বন্ধুসকল ইয়াৰ পিছতে পলে কুৱাটোৰ পৰা উঠিয়ে কেবিনটোৰ ফালে দৌৰ মাৰে যেতিয়া পল কেবিনটোৰ কাষ আহি পায় সি চাৰিওফালে তেজ দেখিবলৈ পায় পলে চেক কৰিবলৈ যেতিয়া ষ্ট'ৰ ৰুমটোৰ ভিতৰত যায় তেতিয়া দেখে যে সেই বনৰীয়া কুকুৰটোৱে মাৰ্চিৰ বডিটোৰ লগতে কেৰেনৰ বডিটো কেঁচাই খাই পেলাইছিল এই দৃশ্য দেখি পলৰ খং উঠি যায় আৰু সি নিজৰ ৰাইফলডালেৰে সেই বনৰীয়া কুকুৰটোক মাৰি পেলায় ইয়াৰে পিছতে আমি মুভিখনৰ এণ্ডিঙত আমি পলক বাৰ্থক বিচাৰি দৌৰি থকা দেখিবলৈ পাওঁ কিন্তু হঠাৎ সেই ভাইৰাছটোৰ ফলত পলো চেন্সলেছ হৈ যায় পল চেন্সলেছ হৈ যোৱাৰ পিছত চিনটো চেঞ্জ হৈ আকৌ সেই কেবিনটোৰ ওপৰত ফোকাছ কৰে য'ত আমি দেখিবলৈ পাওঁ যে জেফ আকৌ সেই কেবিনটোলৈ আহে পল মাৰ্চি আৰু কেৰেনক চাবলৈ কিন্তু সি তাত আহি কাকো দেখা নাপায় জেফে কাকো দেখা নাপায় যেতিয়া কেবিনটোৰ পৰা ওলাব ধৰে তেতিয়া কেবিনটোৰ বাহিৰত ৰখি থকা দুজন চেৰিফে জেফক গুলি কৰি মাৰি পেলায় আৰু এনেকৈ আচৰিত ধৰণেৰে মুভিখন এণ্ড হৈ যায় আৰু এই লাষ্ট চিনটোৰ পৰাই কেবিন ফিভাৰটোৰ কাহিনী আৰম্ভ হয়
আৰু মই এই কেবিন ফিভাৰ 2 মুভিখনৰ বহুত সোনকালে আপলোড কৰিম মোৰ স্ক্ৰিপ্টৰ কাম আধা সম্পূৰ্ণ হৈছে সেইবাবে মোৰ এই ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল যদিহে আপোনালোকে এনেকুৱা ইউনিক হৰৰ মুভিবোৰৰ এক্সপ্লেনেশ্যন চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব মই আপোনালোকক লগ পাম নেক্সট হৰৰ মুভি এখনৰ সৈতে তেতিয়ালৈ ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক